हेलो फ्रेंड्स আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। তো সকলোৱে সাইনবোৰ্ডখনটো দেখিছে। আমি আজি যাই আছো গৰখীয়া মন্দিৰলৈ। আসলতে আমি গোৱালপাৰালৈ গৈছিলো। তো গোৱালপাৰাৰ পৰা আহোতে গৰখীয়া মন্দিৰত সোমালো। গৰখীয়া প্ৰভুৰ আশীৰ্বাদ লৈ লওঁ যাতে সকলোৰে দিনবিলাক ভালে ভালে যায় আৰু মাঘবিহু ভালে ভালে গ'ল। আমি মন্দিৰত সোমালোঁ। সোমাই সেৱা কৰিলোঁ। সেৱা কৰি এয়া আবেলি সময়ৰ কাৰণে মন্দিৰত মানুহ কম আছিল। যিবিলাক মানুহ আছে সেইবিলাকতো আছে। এয়া হৈছে মন্দিৰৰ পিছপিনে যিটো পুখুৰী আছে সেই পুখুৰীটো এইফালে চাওক। মন্দিৰত কিছুমান ছবি অংকন কৰা আছে, মূৰ্তি কিছুমান অংকন কৰা আছে আৰু এইটো হৈছে পুখুৰী। শুনামতে ইয়াত কালীয় নাগ থাকে আৰু এইবিলাক মন্দিৰৰ বেৰত অংকিত কৰা ছবি। শ্ৰীকৃষ্ণই বস্ত্ৰ হৰণ কৰা, কামধেনু গাইৰ সৈতে শ্ৰীকৃষ্ণ, বগলী বৰ, পুতনা ৰক্তহীন আৰু এয়া মন্দিৰৰ প্ৰাংগণ জয়ফালে। চাওকচোন মন্দিৰত ইয়াতে এই যিটো মন্দিৰ দেখিছে ইয়াতে সেৱা কৰা হয়, প্ৰসাদ বিতৰণ কৰা হয়। তাৰপিছত এইফালে এই যি গছডাল আছে এই গছডালৰ তাতো এটা মন্দিৰ আছে। এয়া হৈছে মোৰ পাটনাৰ ফুৰি থকা দূৰলৈকে গৈছিলোঁ। এয়া হৈছে মন্দিৰৰ সন্মুখতে আজিকালি আগতে ইয়াতে দোকান বহিছিল ফিল্ডত, এতিয়া ফিল্ডৰ বাহিৰত গৈ গণেশৰ অকণমান ফিল্ডৰ বজাৰখন আছে আৰু আমি অনেকে প্ৰায় বজাৰ বন্ধ হৈছে যিহেতু আমাৰ পাহাৰতলি হৈছে। গণেশৰ চাউলটো কি ওলাইছে। এয়া মন্দিৰৰ সন্মুখৰ গেটৰ ফালে পুনৰ সোমাই আহিলোঁ। সোমাই আহি এইফালে কাষত দেখিছেনে ইয়াত ফটোবিলাক বন্ধ দিয়া হয়। আপোনালোকে আহিব এতিয়া আহি ফটোবিলাক বন্ধ নহয়। জেগাটো ফটো বান্ধি ধুনীয়া আৰু এইটো নতুনকৈ হনুমান মন্দিৰ বনাই আছে। এইমাত্ৰ দেখিছোঁ হনুমান মন্দিৰটো যোৱাকালি জানুৱাৰী 22 তাৰিখে যোৱাকালি উদ্বোধন কৰিছে। এয়া ভিতৰৰ থাপনাখন আৰু মই যে প্ৰথমতে কৈছিলোঁ আমি সেৱাত ফোন কৰিলোঁ, তো সেইবাবে আপোনালোককো দেখিলোঁ ইয়াত কৰা হয়। আৰু আপোনালোকে আহিলে ঘৰৰ বাবে নিৰ্মালি লৈ যাব পাৰিব, প্ৰসাদো দিয়ে নিৰ্মালিও দিয়ে। এইফালে এইটো শিৱ মন্দিৰ। শিৱ মন্দিৰতো ভগৱানৰ আশীষ ল'ব পাৰিব। ইয়াতে দুখন বৃন্দাবনৰ স্বৰূপ আহি দুখন বাগিচা আছে দুখন, আৰু এইটো হৈছে শিৱ মন্দিৰটোৰ ভিতৰ ভাগ। মই যে কৈছিলোঁ বৃন্দাবনৰ আদি বাগিচা দুখন, মাজত শ্ৰীকৃষ্ণৰ মূৰ্তিটো দেখি চাৰিওফালে ফুল। আৰু এয়া হৈছে দৌল মন্দিৰ। ইয়াত আহি আপোনালোকে ভাল পাব আৰু চাৰিওফালে ফুল আছে। ফুল দেখি আপোনালোকৰ দাম যাব ফুলটো। এইফালে হৈছে গামোচা বান্ধা। ময়ো কৈছিলোঁ গছডালৰ মন্দিৰ। এয়াই গছডালে ইয়াতে গামোচা বান্ধি আপোনালোকে নিজৰ মনৰ কথা ব্যক্ত কৰিব। তো আজিৰ ভিডিঅ'টোত ইমানেই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই ৰূপালী গোস্বামী আপোনালোকক লগ পাম। তো আজিৰ কাৰণে বাই বাই।